बचपन का प्यार मेरा भूल नहीं जाना। সোশ্যাল মিডিয়া এনে এক মাধ্যম যিয়ে ৰাতিৰ ভিতৰতে কাৰোবাক বিখ্যাত কৰি তুলিব পাৰে। আপুনি যদি সোশ্যাল মিডিয়াত এক্টিভ তেন্তে এই ভিডিঅ'টো নিশ্চয় চাইছে, য'ত এটি সৰু ল'ৰাই গান গোৱা পৰিলক্ষিত হৈছে। কিন্তু বহুতে হয়তো ল'ৰাজনৰ বিষয়ে নাজানে বা জানিব বিচাৰে। আচলতে ল'ৰাজনৰ নাম হৈছে সহদেৱ ধিৰদো আৰু তেওঁ ছত্তীশগড়ৰ নিবাসী। ইণ্টাৰনেটত ভাইৰেল হৈ থকা ভিডিঅ'টোত আপুনি যদি লক্ষ্য কৰে তেন্তে দেখা পাব ল'ৰাজনে এটা নীলা ৰঙৰ স্কুল কামিজ পৰিধান কৰিছে। আচলতে এই ভিডিঅ'টো তেওঁৰ স্কুলৰ শিক্ষকৰ দ্বাৰা 2019 চনতে ৰেকৰ্ডিং কৰা হৈছিল। কিন্তু প্ৰায় 2 বছৰ পিছত যেতিয়া ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে তাৰ পিছৰে পৰা তেওঁৰ প্ৰতিভাক সকলোৱে আঁকোৱালি ল'লে আৰু এই ভিডিঅ'টো তীব্ৰ গতিত ভাইৰেল হৈ পৰিল। সহদেৱৰ এই সফলতাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘে ইতিমধ্যে তেওঁক পুৰস্কৃত কৰে আৰু জানিব পৰা মতে বৰ্তমান ল'ৰাজনে বলিউডৰ বহুতো সংগীত পৰিচালকসকলৰ পৰা গীত গোৱাৰ অফাৰ লাভ কৰিছে। ভাগ্যৰ কাঁটাডাল কোন দিশে ঘূৰে কোনেও নাজানে। এই ভাগ্য আৰু প্ৰতিভাৰ সংমিশ্ৰণৰ ফলতে আজি সৰু চহৰৰ পৰা অহা সহদেৱ বৰ্তমান সমগ্ৰ ভাৰততে প্ৰসিদ্ধ। কেনে পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব। আচৰিত তথা তথ্যযুক্ত ভিডিঅ' পাই থাকিবলৈ আমাৰ দ্য আছামিজ এক্সপ্ল'ৰাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব। অলপ নহয় সম্পূৰ্ণ বেলেগ।